পানীবোৰত কি দেখিছা? সাগৰ দেখিছা, নদী দেখিছা, নে জীৱন দেখিছা? জীৱন এক বহল মায়াজাল। জীৱন কটাইছা নে জীৱন অনুভৱ কৰিছা? কোনো মুহূৰ্তত জীৱন সহজ, কোনো মুহূৰ্তত জীৱন কঠিন, কোনো মুহূৰ্তত জীৱন কি বুজিয়ে নাপাওঁ। প্ৰতিটো চিন্তা সময় অনুসৰি সলনি হয়, কিন্তু বাস্তৱ কথাটো হ'ল জীৱন মানেই সংগ্ৰাম। আমাক নেদেখাজনে সংগ্ৰাম কৰিবই পঠিয়াইছে। যিয়ে সংগ্ৰাম কৰি জয় হৈছে তেওঁৱেই জীৱনৰ আমেজ লৈছে। কথা হ'ল এই সংগ্ৰামত জয় হ'বৰ বাবে আমাক কি বস্তুৰ দৰকাৰ হয়? কোনোৱে কয় টকা, কোনোৱে কয় খোৱা বোৱা ফূৰ্তি কৰা। নহয় বন্ধু, নহয়। তুমি আমি ভবা ধৰণে যদি জীৱন গঢ়িব নোৱাৰোঁ তেতিয়াহ'লে জীৱন সঁচাকৈ কষ্টকৰ হয়, দুৰ্বিষহ হয়। সেয়েহে জীৱনত সংগ্ৰাম কৰিবলৈ দুটা বস্তুৱেই দৰকাৰ: কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা। এই দুয়োটা গুণেই তোমাক লৈ যাব সাফল্যৰ উচ্চ শিখৰলৈ। যদি তাৰ পিছতো উত্তীৰ্ণ নোহোৱা তেতিয়াহ'লে বুজিবা তোমাৰ কঠোৰ পৰিশ্ৰমত কিছু কমি আছে। সেয়েহে দুগুণ উৎসাহেৰে লাগি যোৱা বন্ধু, পিছলৈ ঘূৰি নাচাবা। আজিলৈ ইমানেই বন্ধু। মোৰ ভিডিঅ'টো চাই যদি অকণমান উৎসাহিত হৈছা তেতিয়াহ'লে কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।